নমস্কাৰ বন্ধু আৰু বান্ধৱীসকল আপোনালোকলৈ লৈ আহিছো আজি আসাম জিকেৰ গুৰুত্বপূৰ্ণ কিছুমান প্ৰশ্নৰ উত্তৰ আৰু এই প্ৰশ্নবিলাক সচৰাচৰ যিকোনো এক্সামত আপুনি যদি দিবলৈ যায় আহে তো বলক আপোনালোকক দেখাই দিও তো আজিৰ প্ৰথম প্ৰশ্নটো হ'ল আপোনালোকৰ কাৰণে মোগলসকলে কেইবাৰ অসম আক্ৰমণ কৰিছিল তো ইয়াৰ চাৰিটাকৈ উত্তৰ ইয়াতে দিয়া আছে ইয়াৰ সঠিক উত্তৰটো হ'ল 18 বাৰ Next question, অসম ছাত্ৰ সন্মিলনী কোন চনত গঠন কৰা হয়? আৰু ইয়াৰ সঠিক উত্তৰটো হৈছে অপচন নম্বৰ 2 1916 চনত Next question, স্বাধীন অসমৰ বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল? আৰু ইয়াৰ সঠিক উত্তৰটো হ'ল অপচন নম্বৰ 1 হৰেশ্বৰ গোস্বামী Next question, কোন চনত ব্ৰিটিছ চৰকাৰে অসমত অসামৰিক আৰু অপৰাধী আদালত মঞ্জুৰ কৰিছিল? আৰু ইয়াৰ সঠিক উত্তৰটো হৈছে অপচন নম্বৰ 4 1928 চনত Next question, কোন চনত অসমৰ ৰাজধানী শিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰিত কৰা হয়? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপচন নম্বৰ 1 1974 চনত Next question, কিমান চনত মনিৰাম দেৱানক ফাঁচি দিয়া হয়? আৰু ইয়াৰ সঠিক উত্তৰটো হৈছে অপচন নম্বৰ 3 Next question, কিমান চনত ইংৰাজসকলে পিয়লি ফুকনক ফাঁচি দিয়ে? তো ইয়াৰ সঠিক উত্তৰটো হ'ল অপচন নম্বৰ 1 1838 চনত Next question, কিমান চনত অসমত বাংলা ভাষা চৰকাৰী ভাষা হিচাপে প্ৰৱৰ্তন কৰা হয়? তো এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো অপচন নম্বৰ 4 1837 চনত Next question, কিমান চনত কোচ ৰাজবংশ প্ৰতিষ্ঠা হয়? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপচন নম্বৰ 4 1515 চনত তো বন্ধুসকল আজিৰ ভিডিওটো ইমানতে সামৰণি মাৰিছো আকৌ লগ পাম আৰু এটা নতুন ভিডিওৰ সৈতে তেলৈকে যদি আপুনি ভিডিওটোত লাইক কৰি দিয়ক আৰু চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ৰাখক আৰু এনেকুৱা ধৰণৰ ভিডিও পোৱাৰ কাৰণে